স্কুল প্ৰভিন্সিয়েলাইজেশ্যন বা কলেজ প্ৰভিন্সিয়েলাইজেশ্যনৰ বিষয়ত আমি প্ৰশ্ন কৰিছিলোঁ যে ষ্টেট গভৰ্ণমেণ্টে প্ৰভিন্সিয়েলাইজ কৰিবৰ কাৰণে তেওঁলোকে বহুতো স্কুল কলেজত নাম পঠাইছে বুলি কৈছে। আমি সুধিছোঁ যে ষ্টেট গভৰ্ণমেণ্টে এক্সিষ্টিং যিটো এমেণ্ডেড যিটো প্ৰভিন্সিয়েলাইজেশ্যন এক্ট 2017 ইয়াৰ বাহিৰে যিবোৰ স্কুল কলেজবোৰ প্ৰভিন্সিয়েলাইজ কৰিব পৰা নাই এইটো আইনত ইয়াৰ বাহিৰত থকা স্কুলবোৰক ষ্টেট গভৰ্ণমেণ্টে কেনেকৈ প্ৰভিন্সিয়েলাইজ কৰে ইয়াৰ আইন আমি এই 5টা বছৰত নিশ্চয় শিক্ষা বিভাগত আমি এটা আইন বনাব পাৰিলে হয় আৰু আমি প্ৰভিন্সিয়েলাইজ নিজে কৰাৰ কাৰণে আমি আইন বনাব পাৰিলেহেঁতেন। কিন্তু তেখেতসকলে আজিলৈকে প্ৰভিন্সিয়েলাইজ ষ্টেট গভৰ্ণমেণ্টক দোহাই দি পেলাই আজি তেওঁলোকে মিছা কথা কৈ আছে। আৰু 10খন কলেজ যে প্ৰভিন্সিয়েলাইজ কৰা হ'ল এই কলেজখন কোনটো আইনৰ অধীনত কোনটো এক্টৰ আধাৰত কোন ৰুলত এই প্ৰভিন্সিয়েলাইজ কৰা হ'ল এইটো তেওঁলোকে উত্তৰ দিব পৰা নাই আৰু আমি অলপ আগতে যে আমাৰ লেণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্টৰ এটা আইন এটা মডিফিকেশ্যন কৰিছে 86 যিটো আমাৰ ষ্টেটৰ এক্সিষ্টিং লেণ্ড ল' এই লেণ্ড ল' মডিফাই কৰিবৰ কাৰণে ইয়াত মানে ইনচাৰ্চন কৰিবৰ কাৰণে আৰু বিভিন্ন দফা মডিফাই কৰিবৰ কাৰণে আজি ETCত এটা বিল উত্থাপন হৈছে। 1 মিনিটতে বিল উত্থাপন আৰু 2 মিনিটৰ ভিতৰতে এই আইনখন পাছ কৰা হ'ল। তাৰপিছত আমি আপত্তি কৰিছিলোঁ আপত্তি এইটোৰ কাৰণে কৰিছিলোঁ যিটো এটা ক্ৰুচিয়েল এটা আইন এটা লেণ্ড ল' এই লেণ্ড ল'টো 1 মিনিটত উত্থাপন আৰু 2 মিনিটৰ ভিতৰতে পাছ কৰা এইটো অসম্ভৱ। যিখন বিল আপোনালোকে মডিফিকেশ্যন কৰিব বিচাৰিছে আৰু ইয়াত আইন আৰু সংযোজন কৰিব বিচাৰিছে কোনটো আইন আপোনালোকে মডিফাইড কৰিব এই মডিফাইড কৰিব বিচৰাখিনি নিশ্চয় হাউচত অৱগত কৰিলেহেঁতেন বা আমি এই আইনখন আমি অলপ চালি জাৰি চাব পাৰিলেহেঁতেন তেতিয়াহ'লে ভাল আছিল। তেওঁলোকে নুশুনিলে বিলখন পাছ কৰিব।